বঢ়িয়া মজা একদম অৱস্থা বেয়া হৈ গৈছে ৰোজা ৰাখি বাইক খেলা এখন হাত দিছে এখন বেয়া এখন হাত দিছে এখন বেয়া কুফাই তো মই ৰামিমক এটা দায়িত্ব দিম আজি ৰামিম বস্তু যিখিনি আছে গোটেইখিনি ভৰোৱা মজা আমি এনেকৈ পূৰা বস্তুবিলাক ভৰাই আছোঁ মোৰ হৃদয় ৰামধেনু তো গাইজ পুৰা ছানছেট হ'ব আৰু এতিয়া চ' আমি এটা জেগাত গৈ আছোঁ আৰু জেগাটো মানে এনেই ফুৰিবলৈ গৈ আছিলোঁ যিহেতু ৰোজাৰ মাহ গতিকে আমি তাতে ইফতাৰটো কৰিব লাগিব চ' বলকচোন বাৰু ৰাস্তা মানে ঠিক কৰি আছে বাৰু ৰাস্তা বাকী এয়া মোৱামাৰী উত্তৰ প্ৰাথমিক বিদ্যালয় এয়া আমাৰ জাহিৰ আৰু চাহিল আগবাঢ়ি গৈছে মানে আমাৰ ষ্টিকাৰ এটা গ্ৰেড আৰু পূৰা ধূলি এইফালে আমি এনেকৈ গৈ আছোঁ দৌৰি লাহে লাহে গাড়ী আহিছে লাহে লাহে মোৰ 3 নম্বৰ ব্লগটো চাগে ইয়াতে কৰা আৰু এইটো 6 নম্বৰ ব্লগ গতিকে আপোনালোকে মৰম দিব বুলি মই আশা কৰিছোঁ পূৰা ৰিয়েল অফ ৰোডিং আৰম্ভ হৈছে এইবিলাক গৰাখহনীয়া মই আগতে দেখাইছোঁৱে আৰু এতিয়া যাব লাগিব বাপৰে পূৰা শ্লিপ খাইছে লাহে লাহে এইবিলাক বন্ধু মানে মই বাৰ হেৰি হৈ যাই আছোঁ তাৰ কোনো প্ৰব্লেমে নাই বিৰিয়ানী ভালকৈ ধৰিবি বোলে অঁ য়েছ এইখিনি জেগাত মোৰ ব্লগটো যদি নাচাই ডেছক্ৰিপশ্যনত থাকিব চাব এই চাইকেল দাঙি দাঙি পাৰ কৰাইছিলোঁ ইফালেদি আৰু এনেকৈ আমি গৈ আছোঁ বাপৰে ধূলি এনেকৈ পূৰা গৈ আছোঁ আৰু এতিয়া বাৰু পানী নাই এইবিলাক পূৰা লাহে লাহে পূৰা অফ ৰোডিং আৰু এইখিনিতে এতিয়া ৰিয়েল অফ ৰোডিং হ'ব আমাৰ চ' এইবিলাক মাকৈ খেতি এইবিলাক মাকৈ খেতি পূৰা আৰু ইয়াতে মানে মাকৈ খেতিটো আহিলে মানে দেখা যায় ইয়াৰ মানে যিটো মাটি আছে এইটো মানে মাটিটো মাকৈৰ কাৰণে মানে বহুত ভাল মানে চ' এইবিলাক পূৰা মাকৈ খেতি আৰু এইফালে এইটো এটা কি জিৰণি কোঠা নেকি অঁ এইবিলাক কিবা বজাৰ হৈ চাগে ইয়াত বজাৰ এইবিলাক ঘৰবিলাক আৰু পূৰা ধূলি একদম এতিয়া পূৰা ছানছেটৰ ভিউটো পালে ভাল আছিল আৰু সেইটো কাৰণে আবেলি অহা হৈছে এনেইতো ৰাতিপুৱাও আহিব পাৰি বাৰু ৰাতিপুৱা আহি পাইছোঁ এতিয়া এবাৰ আবেলি আহি পেলাই চাওঁ এয়া পূৰা শুকাই আছে সেইবাৰ আহোঁতে পূৰা পানী আছিলে ইয়াতে আৰু এয়া পূৰা সূৰ্যটো চাওকচোন কিমান ধুনীয়া লাগিছে চাউণ্ড বাৰু কি আহিছে ক'ব নোৱাৰোঁ কাৰণ বাইকৰো চাউণ্ড আহি আছেতো আৰু মই কৈছোঁ খাতাৰনাক অফ ৰোডিং আৰু এইখন নৌকা মই যোৱাবাৰো এখন দেখিছিলোঁ আৰু এইখন নৌকাও দেখিছে পূৰা বেদত কি ধুনীয়াকৈ আছে চাওকচোন পানী একেবাৰে নাই আৰু এতিয়া ধৰক এতিয়া হ'বহে পানী গতিকে এতিয়া আৰু নাই এইটো মানে ডাইৰেক্ট ব্ৰহ্মপুত্ৰ নহয় বাৰু এইটো মানে ব্ৰহ্মপুত্ৰৰ এইবিলাক খুঁটি আৰু ট্ৰিবিউটেৰী মৰ্ণিঙতকৈ ভিউটো বহুত বেলেগ লাগে বাৰু এতিয়া আহি পেলাই এতিয়া আমি এনেকৈ মানে পাৰে মানে ব্ৰহ্মপুত্ৰৰ পাৰে এনেকৈ গৈ আছোঁ আৰু অলপচোন বাৰু বেলেগ কাটি খাস্তা ইমান বেয়া অপৰিং কৰি আছোঁ বাইক লৈ চাইকেল লৈ বাৰু বহুত আহিছোঁ আগতে দেখা পাইছে আপোনালোকে এতিয়া এনেকৈ বাইকেৰে গৈ আছোঁ আৰু আমাৰ আৰু অকণমান আছে তাৰপিছতে আমি মানে আমাৰ পিছত বাইক আমাৰ যিটো পানী নাই গতিকে চাওকচোন পানী নৈত একেবাৰে নাই ত' সেই গছৰ তলে তলে যোৱাবাৰো আহিছিলোঁ বহুত ভাল লাগে আৰু চাওকচোন পৰিৱেশটো মানে ৰাতিপুৱাৰ নিচিনাই আৰু কিনো আৰু চেঞ্জ অকণমান কিবা বেলেগ আৰু খালি ত' এতিয়া এটা ভাল লাগি আছে সিদিনা এটা বেলেগ এক্সপিৰিয়েঞ্চ আজি এটা বেলেগ এক্সপিৰিয়েঞ্চ ত' বলক ছানছেটৰ ভিডিঅ' এইফালে আমাৰ গুৰু ৰন্ধাৱা আৰু এইফালে আমাৰ জাহিৰ তুমি আহিবা নেকি এতিয়া অফৰোডিং কৰা অলপ ৰেষ্ট লাগে এই তোমালোকক ৰখিলোঁ অকণমান দেৰি আগত 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 ভাল লাগে আমি যে গৈছিলোঁ যোৱাবাৰ চিয়'ৰ
মজা ইয়াত দিলে মানে বুলেটতকৈ এইবিলাক বেষ্ট আৰু অফ ৰ'ডিং আপোনালোকে এইবিলাক গাড়ী লৈ যাব বেষ্ট মানে এতিয়া সেইখন আহি পেলাই এনেই কৈছোঁ বাৰু আকৌ বুলেট লাভাৰখিনিয়ে মোক বেয়া পাব এইফালে আমাৰ এইবিলাক কিবা কিবি আছে বাৰু এইবিলাক বেলেগ কথা এইবিলাক বন্ধু মানে কি হ'ল মই তাৰ লগত আহিছিলোঁ তাৰ বাইকখন কিবা এটা প্ৰব্লেম দিলে তো সিহঁত আগত গ'ল তাই চাওকচোন এতিয়া মোক কি কৈ আছে এতিয়া তিনিটা নাযাওঁ মই আইন মানা মানুহ মই তো এতিয়া মানে মই খোজকাঢ়ি কাঢ়ি গৈ আছোঁ আৰু সিহঁত এইফালে পিছত এনেকৈ ঐ ই বুলেট চলাইছে মোক এৰি থৈ গৈছে ৰ ঐ সেইজনে তেতিয়াৰ পৰা মোক উঠাই আনিছে এতিয়া মই ঠেলিব লগা হৈছে ইয়াক এইবিলাক বুলেট আৰু এইবিলাক চাওক আমাৰ নৰ্মেল বাইক বেষ্ট মানে অফ ৰ'ডিঙত এইবিলাক চাওকচোন গাইছ মোৰ অৱস্থা এই ক'ত গ'ল ইহঁতে তো গাইছ তেতিয়াৰ পৰা ই মোক উঠালে এতিয়া মই ইয়াক ঠেলিব লগা হৈছে চাওকচোন নোৱাৰি মই মানুহ খেল ভাই খেল তই কি এখন চাইকেল পাইছা নেকি একদম অৱস্থা বেয়া হৈ গৈছে ৰোজা ৰাখি আমাৰ লগত চকুৰা আমাৰ মানে স্থানীয় ব্যক্তি আৰু মাছ চাছ মানে কি এতিয়াও পায়নে নে মানে অকল এতিয়াও পায় এতিয়া মানে হেৰি জাললৈ পঠায় ডাঙৰ হেঙা জাল হ'লে মানে ডাঙৰ ভুলটো কিবা আহি এনেকৈ মাছ এনে মানে মাছ আহে আৰু মাছ হেৰিত আছে টাউনৰ পৰা যিবিলাক চলি পলৈ আহি থাকে আমাৰ ইয়াতে অলপ মানে ভাল আৰু মানে বস্তুটো কাৰণে ভাল আৰু মানে পিকনিক খাবও আহে যিবিলাক পাৰ্টি আহে সেইবিলাক পাৰ্টিও সিহঁতে বঢ়িয়া ঘৰত ধুনীয়াকৈ খাই ভাল লাগিছে নৌকাখনত এনেই কি আছে অকণমান কৈ দিব নেকি আপুনি নৌকাখনত আৰু একো বছৰ জাল জুৰি কেইটামান আছে বঠীয়া দুপাত আছে এইখিনি আৰু খোৱা লোৱা আৰু খোৱা লোৱা মানে হেৰি আজি খোৱা লোৱা নকৰোঁ মানে অলপ আধা কেজিমান চিৰা হৈছে ৰাতিটো কোনো ৰকমৰ বাৰীত অলপ সোমাম ৰাতি পোহৰ হ'লে আকৌ ঘৰত যাম আপোনাৰ ঘৰ ইয়াতে আমাৰ ঘৰৰ বাৰীত আমাৰ আমিমে এইফালে পূৰা আমাৰ ইফতাৰ মানে প্লেট সজাই আছে এইবিলাক দেখাব নাপায় বাৰু সেইটো মানে ইফতাৰৰ টাইমত যিখিনি বস্তু মানে এনেই উখোৱা লোৱা এইবিলাক শ্বেয়াৰ কৰিব নাপায় কিন্তু আমি ধৰক ভালকৈ খাই আছোঁ ভালকৈ মানে কি আৰু ভগৱানে দিছে কিবা এটা আমি খাই আছোঁ হয়নে কিন্তু কিছুমান মানুহতো সেইখিনিও নাই ধৰক মানে একবেলা খাই পেলাই একবেলাৰ কাৰণে তেওঁলোকে চিন্তা কৰিব লাগে গতিকে এই তেনে অৱস্থাত যদি আমি ইফতাৰ বুলি নহয় ফটোবিলাক শ্বেয়াৰ কৰে আপলোড কৰে এইবোৰ মানে ষ্টৰি দিয়ে ইনষ্টাগ্ৰামত ষ্টৰি দিয়ে বা হোৱাটছএপ ষ্টেটাছ দিয়ে এইবোৰ কৰিব নালাগে কাৰণ আমি নিজে খাইছোঁ হয়তো চাই থকা কোনোবা এজনে হয়তো কিবা প্ৰব্লেমত খাব নোৱাৰিব পাৰে বা বহুত কিবা কিবি প্ৰব্লেম হ'ব পাৰে গতিকে এইবোৰ মানে খোৱাটো মানে এইবিলাক নেদেখুৱাটো ভাল আৰু ইয়াতে আৰু ছানছেটৰ ভিউটো বৰ বিশেষ নাপালোৱে আৰু আমাৰ বাইকখনেইখন তাতে থাকিলে বাইকখনৰ কিবা এটা মানে প্ৰব্লেম হ'ল চ' এতিয়া চাওঁ আকৌ যাওঁতে ষ্টাৰ্ট নহ'লে বহুত প্ৰব্লেম হ'ব চ' হাইৱেলৈ ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰমান হ'বই চ' বাকী এইখিনিয়ে কথা আৰু বাকী এতিয়া আমাৰ ইফতাৰৰ টাইমটো হ'ব চ' ইফতাৰ কৰি লওঁ তাৰপিছত বাৰু আপোনালোকক লগ পাই আছোঁ চ' এইটো মই জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যাতে এই ইফতাৰৰ বা আপোনালোকে বেলেগ বস্তুবোৰ যাতে আপোনালোকে এনেকৈ শ্বেয়াৰ নকৰে এইটো ল'ৰা আপোনালোকে দেখিছে যে বগা চাৰ্ট পিন্ধি থকা ই যে অলপ আগতে যে দৌৰি আছিলে এই ই ঘোঁৰা পাকা ধৰিছে বোলে ইয়াতে আহি পেলাই সেইকাৰণে দৌৰি ফুৰি আছিলে এই জাহিৰ এনেই মই বুজি নাপাওঁ চেল্ফিটো মাৰিলে যে তুমি যে মাৰিব লাগে কথাটো কি মানে আমাৰ কি মুখ তুমি নোৱাৰা সেইকাৰণে তো মই আমি মোক এটা দায়িত্ব দিম আজি ৰামিম বস্তু যিখিনি আছে গোটেইখিনি ভৰোৱা মজা আমি এনেকৈ পূৰা বস্তুবিলাক ভৰাই আছোঁ মানে কথাটো কি হ'ল যে এইবিলাক ইয়াতে আহি পেলাই পিকনিক খাব আহি বা কিবা কৰিব আহি পেলাই ইয়াতে যদি খোৱা লোৱাবোৰ যদি এনেকৈ পেলোৱা হয় তেতিয়া ইয়াতে মানে ইয়াৰ যিখিনি সৌন্দৰ্য এইখিনি সৌন্দৰ্যখিনি মানে নষ্ট কৰা হয় গতিকে এনেকৈ আমি ইয়াতে পেকেটত ভৰাইছোঁ বঢ়িয়াকৈ চাই পেলাই ৰাস্তাত আমি ডাষ্টবিন এটা ক'ত চাই পেলাই মানে ৰাস্তাৰ কাষত ডাষ্টবিন এটা চাই পেলাই আমি বঢ়িয়াকৈ এই বস্তুখিনি তাত পেলাই দিম আৰু মিউনিচিপালিটিয়ে তাত টোত নিয়ে সেইটো আমাৰ কথা নাই কিন্তু ইয়াত আহি পেলাই যাতে নেপেলাই আৰু যোৱাবাৰতকৈ এইবাৰ এটা ভাল লাগিছে আৰু যোৱাবাৰ কিবা প্লাষ্টিকৰ কিবা কিবি দেখিছিলোঁ এইবাৰ সেইবোৰ দেখা নাই চ' এনেকুৱা চেঞ্জ হ'লে ভাল লাগে যিখিনি ইয়াৰে যিখিনি সৌন্দৰ্য এই সৌন্দৰ্যখিনি যাতে এইবিলাকৰ যাতে হেৰি নহয় চ' আমি এনেকৈখিনি ভৰাই আছে মজাকৈ লয় এইখিনি মানে বাইকখনে কিবা এটা প্ৰব্লেম দি আছিলে মানে গিয়াৰ লগালে ষ্টাৰ্টটো অফ হৈ যায় যদি সেইটো যদি প্ৰব্লেম দি আছে তেতিয়া যাওঁতে কিন্তু বহুত অসুবিধা হ'ব আৰু আমাৰ মালিকৰ চিন্তা লাগিছে চব মালিক দৌৰি আছে পূৰা এইবিলাক মানে যান্ত্ৰিক বস্তু ন এইবিলাক আৰু একো মানে ক'ব নোৱাৰি ক'ত কি হৈ যায় চ' ৰাস্তাটো যিহেতু বহুত বেয়া আছিলে কিবা এটা হ'ল প্ৰব্লেম কিন্তু ইয়াতে যদি বেয়া হৈ যায় তেতিয়াতো বহুত শাস্তি হ'ব গধূলিও বেয়া নালাগে গধূলি আহি পেলাই ভালে লাগে আৰু মানে কি ক'ম আৰু গধূলি ভালে লাগে আৰু মৰ্ণিঙত বেছি ভাল লাগে হ'লেও মানে
পূৰা একদম ৰাতিপুৱা আহিছিলোঁ এদিন, সিদিনাও বেছি ভাল লাগে। সেইদিনা মানে চালোঁ তেনেকৈ এক্সপিৰিয়েঞ্চবিলাক চালোঁ কেনেকুৱা লাগে। চ' এতিয়া ইভিনিঙো আহি ভালেই লাগে আৰু চ' এই চাইল আমাৰ এই দুখন বাইকে কিন্তু বহুত ধুনীয়া মানে ৰেচপঞ্চ দিলে, কিন্তু বাকী ইফালে অকণমান পানী ৱেষ্ট কৰাটো বেয়া কথা। আৰু অকণমান যিহেতু মই ফোনতে মানে ভিডিঅ' কৰোঁ, চ' তেনেকৈ আৰু প্ৰব্লেম হ'ব, যিহেতু মোৰ এনেকৈ কেমেৰা চেমেৰা তেনেকৈ নাই। চ' এতিয়া প্ৰব্লেম হ'ব অকণমান। যিহেতু এতিয়া ৰাতি হ'ব, যাওঁতে চাওঁ কিমান পাৰোঁ দেখাবলৈ। মানে এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ ভিডিঅ' দিয়া কাৰণটো আছিল যে মানে কিবাকিবি এক্সাম আছিলে আৰু কিবাকিবি এনেকুৱা অলপমান প্ৰব্লেম আছিলে। চ' সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আকৌ ভাবিছোঁ আপোনালোকক ভিডিঅ' দিম, ডেইলি ভ্লগ নহ'লেও মানে ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। গতিকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব। আমাৰ জাহিৰ ভাই লাগি আছোঁ, দাদা ঠিক হ'ব নে আজি? জানো তুমিয়ে দোকানত থাকা আকৌ, তুমি কেনেকৈ দোকানত ৰাখিবা? ধেমালি গাইছ, কি কৰিব? এই ইয়াৰ মনটো অকণমান বেয়া। এই মন ইমান কিয় বেয়া কৰা? আমি এৰি থৈ যাম। এই পলাল গাড়ী লৈ। গাড়ীখন ঠিক হ'ল বাৰু গাইছ। ইমান ৰাতি হ'ব বুলি ভবা নাছিলোঁ, কিন্তু অলপ বেছিয়ে ৰাতি হৈ গ'ল আৰু কি কৰিব আৰু উপায় নাই। লাহে লাহে পাবি না? উঠাই দি ওপৰত হ'ব, উঠাই দি, একো নাই। সেই দেখিছেনে, গৰু দিনটো ৰ'দত থাকি পেলাই ইয়াক এৰি দিছে জাষ্ট, এই চব পানী খাবলৈ দৌৰিছে। তো এতিয়া লাষ্ট এটা ভয়ানক অফৰোডিং আছে। এইটো নহয় বাৰু, এইটো অকণমান কমে। এটা লাষ্ট এটা আছে, সেইটো পাই গ'লে আমাৰ আৰু বাকী চিন্তা নাই সেইফালে। এইটোৱে আছিলে লাষ্ট অফৰোডিং, আৰু বাকী আমাৰ চেলিম ভাই মজা গাড়ী চলালে, পাই গ'লে। এয়া আমাৰ চেৰেঙৰ বজাৰ চাগে, এতিয়া অকণমান ৰখিম। কেনেকুৱা চলাইছে? বুলেটতকৈ এখন চলাই কেনেকুৱা লাগিছে? মানে মজা গাইছে। এয়া মোৰ এই কোফাল লগত আহি মোৰ এই অৱস্থা এয়া আজি বেয়া। তেতিয়া বুলেট খেলিছোঁ, এতিয়া আকৌ এই GLX খেলি আছোঁ। দিন আৰু গেছি আৰু মোৰ গাড়ী লওক। তোৰ লগত নাহোনে আৰু মই ৰামিম, তোৰ লগত নাহোঁ আৰু ফিক্স। নাই চা, ই কুফা হয় নে চা, তোৰ গ্লেমাৰখনো হাত দিছে, গ্লেমাৰখনো যাব। এখন হাত দিছে, এখন বেয়া, এখন হাত দিছে, এখন বেয়া। কুফাই আমি আহি চলাৰ কাৰণে গাড়ী, এখন গাড়ী মানে কি হ'ল, এতিয়া বেয়া হ'ল। আকৌ আমাৰ যিখন আগত বুলেট এখন আছে, এই পিছত যিখন বুলেট আছিলে, যিখন বেয়া হৈছিল, ঠিক কৰিছিলে, সেইখন বোলে আকৌ বেয়া হৈছে। চ' এতিয়া আমি ঘূৰি যাম, কিন্তু এইখন আকৌ এতিয়া ষ্টাৰ্ট কৰিম। চ' কিবাকৈ আহি আমি হাইৱে পাই গ'লোঁ এতিয়া, আৰু ঘৰ পাম। চ' এতিয়া আৰু ভ্লগটো শেষ কৰোঁ এইখিনিতে। বহুত আলহী বিলয় হ'ল আৰু, যদিও গাড়ী ঠেলিছোঁ বেয়া লগা নাই আৰু, বন্ধুবৰ্গৰ লগত কি আৰু এইখিনি হৈ যায় কেতিয়াবা। চ' আজিলৈ ভিডিঅ'টো এইখিনি আছিলে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু বাকী কি ক'ম আৰু, চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এইখিনি আছিলে, বাই বাই, জয় অসম। গাড়ী গিৰি মেলি বজাৰত ঠেলিছোঁ, মঙলত মান ইজ্জত নাই আৰু মোৰ আজিবে।